নমস্কাৰ তোমালোক সকলোকে মোৰ এই সুমলাৰ্ণ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সকলো পৰীক্ষাতে একেৰাহে আহি থকা অৰ্থাৎ বাৰে বাৰে আহি থকা কেইটামান জেনেৰেল নলেজ আলোচনা কৰিম। আহাচোন আমি প্ৰথম কুৱেশ্যনটোৰ মাজলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো হৈছে পৃথিৱীৰ কোনখন দেশত পোনপ্ৰথমে সূৰ্যোদয় হয়? ইয়াৰে উত্তৰটো হ'ব জাপান। 2 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ৰাছিয়া। কুৱেশ্যন 3 বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? এনচাৰ হ'ব 21 জুন। কুৱেশ্যন 4 বছৰৰ আটাইতকৈ ছুটি দিন কোনটো? ইয়াৰে এনচাৰ হ'ব 22 ডিচেম্বৰ। কুৱেশ্যন 5 ভাৰতৰ কোন ৰাজ্যত প্ৰথম সূৰ্যোদয় হয়? ইয়াৰ উত্তৰ হ'ব অৰুণাচল প্ৰদেশ। কুৱেশ্যন 6 মাটিকালি দিশৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব ৰাজস্থান। কুৱেশ্যন 7 ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ এনচাৰ হ'ল উত্তৰ প্ৰদেশ। কুৱেশ্যন 8 ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? এনচাৰ হ'ব NH44। কুৱেশ্যন 9 ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এনচাৰ হ'ব হেমিছ ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন 10 ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ এনচাৰ হ'ল চাউথ বাটন আইলেণ্ড নেশ্যনেল পাৰ্ক। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ।